হেল্ল' এভৰিৱান, মই কল্যাণী এজেলিয়া গাৰ্ডেন এণ্ড ব্লগ চেনেলৰ পৰা আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। নিশ্চয় আপোনালোক সকলো ভালে কুশলে আছে, ময়ো বৰ্তমান ভালেই আছোঁ। আজি মই এই বন্ধৰ কেইদিনত কিনো বনালোঁ তাকে আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ বুলি ভাবিছোঁ। মই এটা টাৱাৰ প্লেণ্টাৰ বনাইছোঁ, সেইটোকে আপোনালোকৰ লগত আজি শ্বেয়াৰ কৰিম। ভিডিঅ'টো ভাল পালে লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিব। আৰু যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষতে থকা বেল আইকনতো ক্লিক কৰিব। আহকচোন এতিয়া ভিডিঅ'ৰ মাজলৈ যাওঁ। পুৰণি মপকিন ষ্টিকডালেৰে মই এটা প্লান্টাৰ বনাইছোঁ। এই পুৰণি আপোনালোকে পেলাই নিদিব, বিভিন্ন কামত ব্যৱহাৰ কৰিব পাৰি গাৰ্ডেনিঙত। এইডালেৰে মই বনাইছোঁ এটা প্লেণ্টাৰ। খুব ধুনীয়া হয় দেখিবলৈ আৰু বিভিন্ন বস্তু বনাব পাৰি ইয়াৰ পৰা। এখন মই চিজ কাগজেৰে প্ৰথমতে এই ষ্টিকডাল চফা কৰি ল'লোঁ, মামৰখিনি আঁতৰাই ল'লোঁ। মই প্ৰথমতে মামৰখিনি আঁতৰোৱাৰ পিছত আপোনালোকে ৰং কৰিব পাৰে, যিকোনো ৰং এটা লগাব পাৰে। মই গ্ৰীণ ৰংটোৱে লগাই দিছিলোঁ, যিহেতু গছপাতৰ লগত মিলে সেইবাবে মই সেউজীয়া ৰংটোৱে চিলেক্ট কৰিলোঁ। খুব ভাল লাগে সেউজীয়া ৰংটো। গোটেই ষ্টিকডালত ধুনীয়াকৈ ৰং লগাই ল'লোঁ মই। আপোনালোকে বেলেগ ৰঙো দিব পাৰে। সৰু টেমা এটা আনিলে হৈ গ'ল। মই এই চুৰি কটাৰীখনে টাববিলাক ফুটা কৰি ল'ম। এনেদৰে মই ফুটা কৰি লৈছোঁ। দুটা দুটা ফুটা কৰি ল'লেই হৈ যায়। খুব সুন্দৰকৈ হ'ব আপোনালোকৰ এইডাল বনাবলৈ। এয়া মোৰ দুটা ফুটা হৈ গৈছে, দেখিছে নিশ্চয়। গোল লোহাৰ ষ্টিকেও ফুটা কৰিব পাৰে আপোনালোকে। তাৰপিছত মই তাঁৰ লগাই এই ষ্টিকডালত বান্ধি দিছোঁ। এডালত 4-5টাকৈ বান্ধিব পাৰে আপোনালোকে। নিশ্চয় দেখিছে মই কেনেদৰে বান্ধিলোঁ। তাঁৰেদি টাইট কৰি দিব। অলপ শকত মোটা তাঁৰো ব্যৱহাৰ কৰিব পাৰে আপোনালোকে। মই সৰু তাঁৰে ব্যৱহাৰ কৰিলোঁ। এয়া মই ফেব্ৰিক ৰং দিম অকণ টাবকেইটাত। আপোনালোকে যিকোনো কালাৰ ব্যৱহাৰ কৰিব পাৰে দিবলৈ। মই এইটো গল্ডেন কালাৰ ইউজ কৰিছোঁ। ফুটফুটকৈ গল্ডেন দিব পাৰে, বগা দিব পাৰে, যিকোনো কালাৰ কৰিব পাৰে আপোনালোকে। মই বগাও দি দিছোঁ আৰু বগাৰ ওপৰত গল্ডেনো দিছিলোঁ আৰু গল্ডেনো দিছোঁ কিছুমানত। টাবকেইটা আপোনালোকৰ নতুন হ'লে বেছি ভাল হয়। মোৰ এইকেইটা পুৰণা টাবেই আছিলে। এয়া মোৰ হৈ গৈছে টাৱাৰ প্লেণ্টাৰডাল।